নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে সপোনতো দিথগতো তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাছি চাবা আৰু ইফালে এয়া পটককৈ আমি আহি মানে আইতাহঁতৰ ঘৰ পাই গ'লোহি তো এয়া মাহঁতে পিঠা খুন্দি আছে আৰু এইখিনি কি চালে কেনেকে কি বৰা চাউলৰ পৰা এনেকুৱা নুঠে নেকি নাখায় নি মামীয়ে বৰা চাউল কি চালো আৰু এইফালে একদম পোৱালি মোবাইলত লাগি আছে আৰু এয়া মামীয়ে গামোচা কাটিলে তাকে দেখাইছে ইমান ধুনীয়া লাগিছে হয়নে একদম হৰিণা পহু দি দিছে খুব ভাল লাগিছে দেখি আচলতে গামোচা এনেকুৱা দুখন বছে আৰু ইমান ধুনীয়া ফুল দিছে নহয় মানে ফুলটো একেবাৰে স্পষ্টকৈ হৰিণাকেইটা ওলাই পৰিছে মোক খুবেই ধুনীয়া লাগিছে কেনেকুৱা লাগিছে আপোনালোকৰ ক'বচোন আজি প্ৰথম দেখিছোঁ এনেকুৱা এটা হৰিণা উঠাব পাৰে বুলি গামোচাত আৰু ফুলটো কেনেকৈ উঠে তাকে অকণমান পাতি আছোঁ আৰু মই যিহেতু ভালকৈ নাজানো মানে তাৰ পিছৰখিনি নোৱাৰো মোৰ সেইকাৰণে খেলি মেলি লাগে মানে এইখিনি যেনিবা উঠালো না আমি আকৌ কোনটো কিবা কৰিব লাগে সেইটো নাজানো এটা চালি এইখিনি কৰিব এয়া তিনিজনী নাই জানো একেটা এজনী এইডোখৰ যিডোখৰ জেগা আছে নহয় আকৌ এইফালে এইখিনি জেগা হ'ব আকৌ মানে এইটোবিলাকে বনাই হোৱাৰ পিছত এজনীকে আছেচোন ইয়াত তিনিজনী কৰিবলৈ ভালহে আকৌ তই এজনী বাচিলি দেখিলি নাই তাৰপৰা এইডোখৰ পেলাইছে নাই এইখিনি কৰিলে পোৱাৰ পিছত আকৌ এজনী আকৌ এইখিনি পোৱাৰ পিছত এজনী হয় নহয় এইখিনি তাৰপৰা এইখিনি পোৱাৰ পিছত আকৌ এইজনী হ'ব এইজনীলৈকে গম পাইছো অকল কেইটাই পৰিব মানে কি অকল তিনিজনীয়ে উঠিব ইয়াত সৰু ফুলটো যে আৰু উঠিব তই যিমানখিনি এইখিনিত পেলাইছিলি সেইফালে সেইখিনি পৰিব এইখিনি উঠিব মই এইটোৱে বুজি নাপাওঁ মানে এই তিনিজনী উঠালো যেনিবা আৰু বহিব যেনিবা গামোচাখনত পিছত কোনটো কিবা ল'ব লাগিব সেই আকৌ ইয়াৰ এথলি পেলাই দিবি আকৌ এইখিনি পৰিব আকৌ এইখিনি পৰিব আকৌ মানে এজনীয়ে বাচিছিলি এজনী পোৱাৰ পিছত এইখিনি পৰিব আকৌ এইখিনি পোৱাৰ পিছত তাৰপৰা এইজনী উঠিলে নাই তাৰপৰা এইখিনি পোৱাৰ পিছত আকৌ এজনী উঠিলে আকৌ এইখিনি পোৱাৰ পিছত এইফালে হ'ব আকৌ এইখিনিৰ পৰা মানে উঠি দিব মোৰ সেইটোকৈয়ে খেলি মেলি লাগে সেই যোৱাবাৰ সেই ডাঙৰ ফুলটো বাচোঁতে তেনেকৈ পহু এইকেইটা চাওক ইমান ধুনীয়া পহুকেইটা চাওক সদায় তামোল এইকেইটা হৰিণা হবাই নহয় হয় কিন্তু এইকেইটা কথা কৈছো এইকেইটা টিকলো মিকলো কি ফুচু কি হয় ফচো সেই মোবাইলত ফটো মাৰি থৈ দিছোঁ ফুলৰ চানেকিখনত চাওকচোন ইমান ধুনীয়া ধুনীয়া ফুলবোৰ আছে নহয় মোৰ একদম বাচো লাগি গৈছে কিন্তু ইমান ডাঙৰ ফুল মই কেতিয়াও বাচিব নাজানো এইটো মই জানো তথাপিও এবাৰ ভাবিছোঁ এখন তাঁত লগাই ফুল বাচি চাম আৰু মানে নিজে কিবা এটা কৰিবলৈ মন যায় ন তো তাঁতশাল পাতিলে মানে আপোনালোকক দেখুৱাম নিশ্চয় আৰু এইকেইজনী পখিলা চাওকচোন ইমান ধুনীয়া লাগিছে নহয়নে বাৰু
এতিয়া আহিলোঁ এপাক ঘৰলৈ বুলি। কোনটো ক'ত আমলৈ পোৱা বাৰু কেলে চবেই খাব লাগিব বিহুত এফালে আহোঁ দেখুৱাই দিমা কোনটো কেইটা চাবা দেখুৱাওঁ তই আহ সেইটো দেখিছ নাই দেখিলি নাই পোৱালি আমলৈটো আমলৈ পৰুৱাটো দেখিলি নাই ক'ত আছে বাৰু খাবি নাই তই চলে এই খাব লাগিব বিহু বিহুৰ বতৰ যিহেতু সেইবাবে মায়ে অলপ কাপোৰ ধুবলৈ আছিলে ধুই দিছে আৰু আজি চৌকা কোনা তাত নিগনি সোমাই আছে কাৰণে মাটি উঠাই দিছে কাপোৰ ভাল লাগিছে মোকো এটা বনাই দিবি আকৌ সেইটো চৌকা বনোৱাৰ কথা কৈছে এতিয়া ভাল লাগিছে এইখিনি আমাৰ ঘৰটো মই মুচি মেলি চৌকা ল'ম বুলি ভাবি আছোঁ হেৰিয়ে হোৱা নাই সেইখন দি লৈছ সেইকাৰণে দুটা হ'লে এতিয়া ভাল হ'ব ভাত দালি পাতিবলৈ কিকেইটা পৰ্দাখন নাই উঠা ইখন পৰ্দা কি কৰিলি আমাৰ আজি হৈছে 12 এপ্ৰিল আৰু মই ঘৰ চৰ মুচি মেলি মানে আজি আজৰি হৈ আছোঁ আৰু তাৰপৰা পিঠা পনা বনাব লাগিব আজি ৰাতিলৈ ৰাতি বনাওঁ নে কেতিয়া ৰাতিয়ে বনাব লাগিব আৰু মই তো ৰাতি কাৰণে এতিয়া একদম আজৰি হৈ ল'লোঁ ঘৰ চৰ ধুনীয়াকৈ মুচিলোঁ আৰু আকৌ নেক্সট মুচিব লাগিব বিহু দিনাখন আজি 12 এপ্ৰিল হৈছেহে কাইলৈ উৰুকা হয় তাৰপিছত পিঠা পনা এবাৰ ইমান নুপুৰোঁ বুলি ভাবিছোঁ পুৰিম পুৰাটো মানে কমাই পুৰিম অকণমান কমকৈ পুৰিম আৰু আপোনালোকক দেখুৱাম কি পুৰোঁ কি নুপুৰোঁ আৰু তো আপোনালোকে যদি আৰু মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এতিয়া ৰাতি হৈ গ'ল আৰু ভাবিছোঁ পিঠাকেইটা ৰাতিও ইমান হোৱা নাই মানে অকণমান সন্ধিয়া সময় হৈছে আৰু ধূপ চুপ জ্বলাই মেলি আজৰি হৈ ল'লোঁ এতিয়া ভাবিছোঁ যে পিঠাটো পুৰি লওঁ এফালে পিঠাগুড়ি আৰু নাৰিকলখিনি সেয়া দেখুৱালৈ ভাজি মেলি থৈ ৰেডি কৰি থোৱা হৈছে আৰু তো এতিয়া পিঠা পুৰি লওঁ আৰু এয়া প্ৰথমতো মায়ে দিছে আচলতে মই পিঠা বনাই পোৱা নাই সেইকাৰণে মায়ে বনাই প্ৰথমে শিকাই দিছে আৰু তাৰপিছত মই নিজে বনাম বাৰু জুইশালত পিঠা পুৰি বহুত বেছি মানে ভাল লাগে সেইবাবে এনেকৈ জুইশালতে পুৰিছোঁ আৰু ভালে লাগিছে এতিয়ালৈকে কিন্তু আৰু অকণমান দেৰি পিছতে বেয়া লাগিব চাগে আৰু যদিহে শুবলৈ কাৰণে দেৰি হৈ যায় কেইটা বজাত নাজানো পুৰি থাকোঁ আৰু কিমান দেৰি হয় পিঠা বনাই বনাই একদম অৱস্থা বেয়া হৈ গৈছেগৈ আৰু এইফালে এইখিনি নাৰিকল পিঠা মই পুৰিছোঁ দেই অকণমান ফাটি গৈছে তেওঁ প্ৰথমবাৰ পুৰিছোঁ যিহেতু ভালেই হৈছে আৰু চাগে মোৰ হিচাপতে কেনেকুৱা হৈছে জনাব আৰু কাৰেণ্টটো সেইকণ মুহূৰ্তত বহুত বেছি ডিষ্টাৰ্ব দিলে সেইবাবে প্ৰথম পিঠাকেইটা বনোৱা ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মোৰ এই হাতটো দেখিছেনে এখন বান্ধি লৈছোঁ নাৰিকল পিঠাকেইটা পুৰোঁতে মানে কি হ'ল চেনিটো গলি গৈ হাতত লাগিলে
আৰু হাতটো বহুত পুৰি গ'ল মানে, সেইকাৰণে এখন এতিয়া এনেকৈ বান্ধি লৈছোঁ আৰু এতিয়া তিলপিঠা কেইটামান পুৰিছোঁ আৰু এইফালে মই পুৰি আছোঁ তিলপিঠা, নাৰিকল পিঠা আৰু চেনি পিঠা। আৰু এইফালে মায়ে পুৰি আছে মালপোৱা। মালপোৱা আৰু ঘিলা পিঠাৰ কাৰ ফেভৰেট হয় বাৰু। মই খাই মানে বহুত বেছি ভাল পাওঁ মালপোৱা আৰু ঘিলা পিঠাটো। এইখিনি হৈছে মই পুৰা নাৰিকল, তিল আৰু চেনি পিঠা। আৰু এইখিনি হৈছে মায়ে পোৱা মালপোৱা। দেখাতো ধুনীয়া হৈছে, কালাৰটো আহিছে আৰু খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। এতিয়া 12টা বাজিলে আৰু পিঠা পুৰি হৈ গ'ল, এতিয়া শুই থাকোঁ আৰু।